ভিডিঅ' বুলি কওঁতে আমি বহুতবিলাক ভিডিঅ' দেখিছোঁ। ভিডিঅ'টো গৈ 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 ক'ৰবাত কেতিয়াবা ব'ট এখন ধৰিছে বা ক'ৰবাত কিবা এটা হৈছে, মানে গোটেই ভিডিঅ'বিলাক কমপ্লিট ক'ব গ'লে। কিন্তু এটা ভিডিঅ' আছিল, সি সাঁতুৰি গৈ গৈ আছে, কোনোবাই কৈ আছে যে সি লাইফ জেকেট পিন্ধা নাই, সি দুৰ্বল আছে, সি পাৰিবনে নাই। সেই ভিডিঅ'টো কিন্তু ইনকমপ্লিট। সেই ভিডিঅ'টো ইনকমপ্লিট ভিডিঅ' হয়। আৰু এনেকুৱা পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যে জুবিন গাৰ্গক সেই লাষ্ট মুহূৰ্তলৈকে সি কেমেৰাটো বন্ধ কৰিব। সেই ভিডিঅ'টো ইনকমপ্লিট হয় আৰু সিহঁতৰ গাফিলতিৰ কাৰণে জুবিন গাৰ্গ ডুবিছে। মই শুনিছিলোঁ, মই যিমানখিনি শুনিছোঁ, কাৰণ মোৰ তাতে 1.5 ঘণ্টা 2 ঘণ্টা আগতে ফোন আহিছিলে, মানে এটা বেলেগ চ'ৰ্চৰ পৰা, যে জুবিন গাৰ্গৰ এটা এক্সিডেণ্ট হৈছে, সি চুইচাইড কৰিছে বুলি কৈছে। মই ফাৰ্ষ্ট টাইম সেনেকৈ শুনিছোঁ। বোলো চুইচাইডটো নকৰে, সি মেণ্টেলি বহুত ষ্ট্ৰং। মানে তাৰপিছত মই ধাৰণা কৰিলোঁ যে সিহঁতে 2 ঘণ্টামান লগাইছে কেনেকৈ বস্তুটো নিউজটো লাহে লাহে স্প্ৰেড কৰোঁ, কেনেকৈ মানুহবিলাকক ডিম'টিভেট কৰোঁ, কেনেকৈ মানুহবিলাকক অসমীয়া ৰাইজক বুৰ্বক বনাওঁ, সিহঁতে কিন্তু প্লেন কৰিছিলে শ্যামকানু মহন্তহঁতে। আৰু লাষ্ট টাইম যোৱাকালি সঞ্জীৱ নাৰায়ণে ক'লে যে এই শ্যামকানু মহন্ত ক'ৰবাত মিটিঙত আছে, বিজনেছ মিটিঙত আছে। তাক কৈছে যে তুমি যোৱাচোন চাই লোৱা, তাৰ বিজনেছ মিটিংটো ডাঙৰ হ'ল নেকি, আৰু জুবিন গাৰ্গৰ এক্সিডেণ্টটো কি সৰু কথা নেকি। তাৰমানে শ্যামকানু মহন্ত বেপাৰী হয়, বেপাৰী জুবিন গাৰ্গক বুলিয়ে নহয়, যিমান আৰ্টিষ্ট আছে চবক লৈ সি বেপাৰ কৰে, কাকো কিন্তু পইচা নিদিয়ে। খালি সি কয় মই মঞ্চ দিম, তহঁতক প্লেটফৰ্ম দিম, ইউজ কৰে, ছোৱালীবিলাকক ইউজ কৰে। অলৰেডি স্ক্ৰীণশ্বট ভাইৰেল হৈ আছে। আৰু লগতে জুবিন দাহঁতক সেই মদ খুৱাই পাৰ্টি কৰাই, হোটেলত ৰাখিব, কিবা ৰাখিব, বেলেগ একো নাই। কিন্তু পইচা পাতি একো নিদিয়ে। এই ৰঙালী ফেষ্টিভেল আৰু নৰ্থ ইষ্ট ফেষ্টিভেল, এই ফেষ্টিভেলক লৈ শ্যামকানু মহন্তই বেপাৰ কৰি আছে, বেলেগ একো নাই। নহয়, তাহাঁতৰ মেইন কথাটো জুবিন গাৰ্গৰ যিটো ভেলু, জুবিন গাৰ্গৰ যিটো আৱেগ, চবেই বুজি পায়, সাধাৰণ মানুহে বুজি পায় যে জুবিন গাৰ্গ কি হয়, কিমান এটা ডাঙৰ সম্পদ। তাহাঁতৰ সেইটোলৈ মতলব নাই, তাতে বেপাৰ কৰিব আহিছে। আৰু মই আগতেও কৈছোঁ, সিদ্ধাৰ্থ এটা সৰু মেনেজাৰ আছিল, তাৰ ডাঙৰ মেনেজাৰ হ'ল তাৰসেম মিট্টাল। তেওঁ মাৰোৱাৰী হয়, হিন্দী ভাষী মানুহে অসমীয়া গান, অসমীয়া আৰ্টিষ্ট, জুবিন গাৰ্গ হওক কোনোবা হওক, তেওঁলোকৰ ভেলু বুজি নাপায়। তেওঁলোকে জানে এই মানুহজনক লৈ কেনেকৈ বেপাৰ কৰিম, কিতনা মাল মিলেগা, কিতনা পাৰ্চেণ্টেজ মিলেগা, এইবিলাক হ'ল তাহাঁতৰ কথা। শ্যামকানু মহন্তটো একদম লোকেল বেপাৰী আমাৰ। গতিকে তাহাঁতে কিয় এইবিলাকত ধ্যান দিব। জুবিন গাৰ্গে যি কৰে কৰক, পানীত নামি যায়, ক'ৰবাত কিবা কৰি যায়, সিহঁতৰ মতলব। সিহঁতে এইটো নকৰিব, কাৰণ জুবিন দাই কিবা এটা ক'লে খং উঠে। সিহঁতে ভাবে খং কৰিলে আমাৰ লছ আছে, আমাৰ বেপাৰত লছ হ'ব, কালি নেকি বাইচান্স আমাক উলিয়াই দিয়ে, আমাক নেকি মেনেজমেণ্টত নাৰাখে, তাহাঁতৰ সেইটো ভয়, বুজি পাইছে। সেইকাৰণে তাহাঁতে এইবিলাক কথাত মাত নামাতে, তাহাঁতৰ বেপাৰ লৈ মতলব। প্ৰথম কথাটো হ'ল আমি যে গোটেই অসমীয়া মানুহে জানো যে সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ। এইটো ভুল, কিন্তু এইটো ভুল। সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ নাছিলে, প্ৰথম মেনেজমেণ্ট কৰিছিল তাৰসেম মিট্টালে বহুত তেল টিউল মাৰি পেলাই জুবিন গাৰ্গৰ ওচৰ চাপিছে। জুবিন গাৰ্গে প্ৰথমতে আহোঁতে কৈছিলে যে মোক তহঁতে মেনেজ কৰিব নোৱাৰা, মোক কোনেও মেনেজ কৰিব নোৱাৰে। কিন্তু সিহঁতে ফুচুলাই মেলি কিবা টকা সম্পত্তিৰ ইমোশ্যন দি কিবা দি সিহঁতে ক্ল'জ হৈ ল'লে। তাৰসেম মিট্টাল দেই মেইন, কিন্তু তাৰসেম মিট্টাল। জুবিন গাৰ্গক কৈছিলে যে আপুনি ইমান বছৰ গান গালে, ইমান হাজাৰ গান গালে, আপোনাৰ টকা সম্পত্তি কি আছে, আপোনাৰ গুৱাহাটীত কেইডোখৰ মাটি আছে, আপোনাৰ কেইটা ঘৰ আছে। জুবিন গাৰ্গে তেতিয়া ৰিয়েলাইজ কৰে, মোৰতো একোৱেই নাই দেখোন। তেতিয়া ক'লে যে আমি মেনেজ কৰিম, আপোনাক দি আছোঁ প্ৰপাৰ্টি বনাই। ন ডাউট সিহঁতে 2 এটা প্ৰপাৰ্টি বনাই দিছে। খাৰঘুলি ঘৰটো প্ৰথম তাৰসেম মিট্টাল অহাৰ পিছত হৈছে। কিন্তু সিহঁতে একফালে দিছে 1 চামুচ, কিন্তু ইফালে বেলচা দি লৈ যোৱা বুলি কয় যে, সেইটো কিন্তু জুবিন গাৰ্গৰ লগত কৰিছে। চাওক, সিদ্ধাৰ্থ শৰ্মা আছিল তাৰসেমৰ এটা মেনেজাৰ, ক'ৰবাত পইচা দিব লাগে, এই ক'ৰবাত পানী বটল এটা আনিব লাগে, এনেকুৱা টাইপৰ মানুহ আছিল। কাৰণ সিদ্ধাৰ্থক মই নিজে লগ পাইছোঁ, আমি জুবিন দাৰ লগত ঘূৰি থাকোঁ। কাৰণ জুবিন দাৰ পইচাৰ যে ভেলু আছে জুবিন দাই নাজানে, লগত 1 টকাও নাথাকে। কাৰণ জুবিন দাই ক'ৰবাত যাব খাব, কোনো পইচাৰ মানে সি নিজে খৰচা কৰিব নালাগে, চবেই দিয়ে। আৰু প্ৰত্যেকজন মানুহে লাকি বুলি ভুল কৰে যে জুবিন দাক কিবা এটা খোৱালোঁ দেই, বুজা নাই। যে জুবিন দাই পইচাৰ ভেলুটো বুজিয়ে নাপালে, তাক যে পইচা যে লাগে, সেইকাৰণে পইচা লগত নাৰাখে। সেইকাৰণে কি হয়, আমি যেতিয়া লগত ঘূৰি থাকোঁ নহয়, কেতিয়াবা পইচা কম হৈ যায়, কেতিয়াবা বহুতবাৰ প্ৰডাকশ্যনত ক'ৰবাত খৰচা লগা হৈ যায়, আমাৰ লগত দি দিম, এইখিনি লওক। সেই পইচাটো যেতিয়া ৰিটাৰ্ণ কৰিব আহে, তেতিয়া এই সিদ্ধাৰ্থ শৰ্মা আহিছিল। তাক আমি সিদ্ধাৰ্থ বুলি নাজানো, যে তাৰসেম মিট্টালৰ এটা ল'ৰা হয়, কাম কৰা ল'ৰা। কিন্তু আচৰিত কথা, মইতো ইমান দিনে সেইটো বুলি জানি আছিলোঁ, কিন্তু এতিয়াকৈ গম পাইছোঁ যে তাৰ ইমান কৰোৰ টকাৰ সম্পত্তি। তাৰমানে কি ধৰণে জুবিন গাৰ্গক ইউজ কৰিব লাগিব। গাড়ী ঘোঁৰা সৰু কথা, গাড়ী ঘোঁৰা মানুহ ফাইনেন্সত লয়, কিন্তু হোটেল কিনিছে, কিবা কিনিছে। আৰু চবতকৈ
দুখৰ কথা যে জুবিন গাৰ্গৰ যিখিনি গান যিখিনি লিগেচি সেইবিলাকৰ সিহঁতে শ্বেয়াৰ আছে ৰেভিনিউত। এইটো কেনেকুৱা ধৰণৰ কথা, কিমান দুখৰ কথা। তেওঁলোকৰ ফেমিলিৰ নাম থাকিব লাগিছিলে। গতিকে কি ধৰণে ইউজ কৰিছে জুবিন গাৰ্গক বৰ দুখৰ কথা।